একাশী কল অ আকেছে মই আপোনাক কিমান ভাল পাইছো মই দুৰ্বল বুলি জানি যে আপুনি মোলে কল লৈ আহিছে তই খাবলৈ অনা নাই বিক্ৰী কৰিবলৈ আনিছো একাশী কল অ মই বেচিব লাগিছো তই বেচিব লাগিব ভাল কৈছে আগতে চাহ বেচিছে এতিয়া কলৰ বেপাৰী হৈছো তাৰপিছত দোকানত তল লগাই ঘৰতে বহি আছো তই চাহো বিক্ৰী কৰিবি তাৰ মাজে মাজে ইয়াৰ এটা এটা বিক্ৰী কৰি থাকিবি এটাত 5 টকা তাৰ 2.5 টকা তোৰ হ'ব 2.5 টকা মোৰ হ'ব আঢ়ৈ চ এই 2.5 নহয় 2.5 টকা আৰম্ভণিতে ইমান টান টান হিচাপ দিছে মই কল বেচিব পাৰিছো এই কলটো তই খাইছা এই কলটো খালে তোৰ এনেকুৱা ব্ৰেইন হ'ব নহয় নিজৰ বুলি তাৰপিছত তই চাওঁ অংক পাৰ নে নাই কল খালে মানুহৰ বিয়েন হ'ব পাৰিছে তোন আচ্ছা তই মোক কচোন 1 কেজি চাউলত কিমান চাউল থাকে নিজৰ বুলি 1 কেজি চাউল সন্ধিয়ালৈ কওঁ কিয় ৰাতিপুৱা ৰাতিপুৱা বিয়েনটো তোমাক চুট দিবলৈ মন নকৰিছে ইয়াৰ যদি এটা কল খাও নহয় তাৰপিছত তই চাহ কিমান টং খাই দিওঁ চিঙিয়ে দিলি